নমস্কাৰ আইছে আৰু আজি আছে আমাৰ খুৰাৰ বিয়া মানে জোৰণ আৰু মই এয়া বিয়াতে যাইহে আছোঁ মানে মোৰ এয়াও প্ৰেক্টিছ চলি আছে গতিকে মানে মই গুৱাহাটীতে আছোঁ আৰু চাওক মোৰ ঘৰতে ৰবা দিয়া আছে আৰু মই বিয়া নাপাওঁৱে আধা আৰু কালি মই যাব লাগিব মানে বিয়াৰ দিনা আৰু 12টামান বজাত এয়া আমি আহিলোঁ মন্দিৰলৈ তাৰপিছত এতিয়া মন্দিৰত যোৱাটো হয়েই তাৰপিছত আকৌ দিলে মোৰ বুট ভগাবৰ কাৰণে সকলোকে তাৰপিছত এয়া আমি গ'লোঁ আমাৰ দৰা ফটো উঠি আছে তাৰপিছত সীতাৰাম মন্দিৰত গ'লোঁ তাৰ পৰা আহিলোঁ আহি উঠি পানী ওলাই আছে আৰু মই 12টামান বজাত যাবই লাগিব যিহেতু বেয়াও লাগি আছে যাবও মন নাই কিন্তু উপায়ো নাই ত্ৰিপুৰাত যাব লাগিব তাৰপিছত এয়া আমাৰ পানী তোলাৰ কাৰণে কিবা কিবি কৰি আছে আৰু এতিয়া আমি যাম পানী তুলিবৰ কাৰণে পাইছা ভাগত না তাৰ পৰা আমি এটা একো নাপালো তাকেতো দি আছো উলি দিয়া মোৰ নামে নাহি সিঘাতে দুবৰি কোনঘাতে তুলি মই পানীয়ে ৰজাৰে কুঁৱৰী যিঘাতে গা ধুৱে সিঘাতে তুলি মই পানীয়ে ইঘাতে দুবৰি সিঘাতে দুবৰি কোনঘাতে তুলি মই পানীয়ে ৰাম কৃষ্ণ জল লৈ যশোদা মানে সাজোন কাচোন কৰিব নাপালোঁ অকণমান টাইম ওলাই তাৰপিছত ভাত পানী খাই এয়া মই মোৰ দাদা এটাৰ লগত আকৌ এতিয়া চিপাঝাৰলৈ আহিছোঁ চিপাঝাৰ পিছত তাৰ পৰা গুৱাহাটীলৈ যাম আৰু তাৰ পৰা এয়া গুৱাহাটীৰ গাড়ীত উঠিলোঁ তাৰপিছত আকৌ যাই উঠি পেকিং কৰিলোঁ ত্ৰিপুৰা যাবৰ কাৰণে এয়া ত্ৰিপুৰালৈ যাই